নমস্কাৰ অসমৰ এটা ইনফৰমেটিভ চেনেল rhinovenue লৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টিত দেউৰী জনজাতিৰ কথা কিছু আলোচনা কৰিম ভিডিঅ'টোত এটা সংগীত যোগ কৰা হৈছে যাৰ সহায়ত আমি তেওঁলোকৰ সংস্কৃতি আৰু ঐতিহ্যৰ কথা কিছু জানিম চাওঁ আহক এতিয়া এটা সুন্দৰ দেউৰী গীত Misik chala sing na oi gatigi dami noi muku mi jinoi jimo homania giri chekuai jiang na jor ganoi noi oi jiang na jor ganoi noi giri giri chekuyo bisu hoko ho nona maite gari ko basi bisu hoko Next is Deuri. Boro জাতিৰ লগত জড়িত চুটিয়া জনজাতিৰ এটা শাখা হৈছে দেউৰী দেউৰীসকল চুটিয়াসকলৰ চাৰিটা ভাগৰ এক অন্যতম যিয়ে আহোমৰ আগেয়ে অসমত ৰাজত্ব কৰিছিল দেউৰীসকল চুটিয়াসকলৰ পুৰোহিত আছিল বৰ্তমান লখিমপুৰ আৰু শিৱসাগৰ জিলাত দেউৰীসকল মূলতঃ দেখা পোৱা যায় আৰু তেওঁলোকে অসমীয়া আৰু দেউৰী দুইটা ভাষাই কয় দেউৰীসকলৰ গাঁওখন সাধাৰণতে নদী উপকূল অঞ্চলত দেখা পোৱা যায় য'ত কৃষি উপযোগী মাটি উপলব্ধ থাকে প্ৰায় 5 ফুট ওপৰত পূবা পশ্চিমাকৈ বাঁহৰ ঘৰ নিৰ্মাণ কৰা হয় আৰু দুৱাৰখন সদায় পূবফালে দেখা পোৱা যায় কৃষি হৈছে আয়ৰ মূল উৎস বহুত দেউৰী গাঁৱত ছোৱালী পৰম্পৰাগত সামূহিক বয়ন কেন্দ্ৰ দেখা পোৱা যায় দেউৰীসকল টেঙাপুনীয়া উপগোষ্ঠী যিয়ে ছাগলী মাংস নাখায় কাৰণ ই বংশৰ এজন পুৰোহিতৰ মতে নিষিদ্ধ তেওঁলোকে ভাতেৰে নিৰ্মিত লাওপানী খায় বিয়াহ নিৰ্মাণৰ ক্ষেত্ৰতো তেওঁলোকে ৰাইচ বিয়াৰ বা লাওপানী খোৱা দেখা পোৱা যায় দেউৰীসকলে নিজৰ ধৰ্মত বহুতো গুৰুত্ব আৰু ৰহস্য সংলগ্ন কৰে তেওঁলোকৰ পুৰোহিতসকল হৈছে বৰ দেউৰী সৰু দেউৰী বৰ ভৰালী আৰু সৰু ভৰালী দেউৰী শব্দটো দেৱৰ পৰা উৎকৃষ্ট ইয়াৰ অৰ্থ হ'ল এজন ভগৱান বহাগ মাহত দেউৰীসকলে বিহু পালন কৰে আৰু তেওঁলোকে মাঘ বিহু উদযাপন কৰে দেউৰীসকলৰ দেওধানী থাকে যিয়ে গাঁৱৰ উন্নতি আৰু অনুন্নতিৰ বিষয়ে আগনুমান আগবঢ়ায় দেউৰীৰ চমু পৰিচয় ইমানতে ইতি পৰিল আপোনালোকক জনাও যে আমাৰ ভিডিঅ'বোৰৰ সকলো তথ্য আপোনালোকে PDF ফৰ্মেটত ডাউনলোড কৰিব পাৰে ডাউনলোড কৰিবৰ বাবে ৱেবছাইটটো হৈছে www.rhinovenue.com নাইবা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা লিংকটোৰ দ্বাৰাও আপোনালোকে ভিডিঅ'টোৰ তথ্য ডাউনলোড কৰিব পাৰে তথ্যবোৰ ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে আপলোড কৰা হৈছে ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ